নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ এইবাৰ অনুষ্ঠিত হ'ব লগা আসাম টেট পৰীক্ষা 2021ৰ বাবে সিলেবাস অনুসৰি CDPৰ কেইটামান সম্ভাৱ্য প্ৰশ্নোত্তৰ। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আজি প্ৰথম প্ৰশ্নটো হৈছে এটা শিশু মাতৃগৰ্ভত থাকে। ইয়াতে 4টা অপচন দিয়া হৈছে। অপচন ক 310 দিন, খ 280 দিন, গ 260 দিন আৰু ঘ 250 দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ 280 দিন। পৰৱৰ্তী প্ৰশ্ন, এটা সাধাৰণ শিশুৱে অৰ্থপূৰ্ণ শব্দ ক'বলৈ শিকে। অপচন ক জন্মৰ 6 মাহৰ পিছত, খ জন্মৰ এবছৰৰ পিছত, গ জন্মৰ 1.5 বছৰৰ পিছত আৰু ঘ জন্মৰ 2 বছৰ পিছত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ জন্মৰ এবছৰৰ পিছত। পৰৱৰ্তী প্ৰশ্ন, আমাৰ ভাৱবৃত্তি, অভ্যাস, চৰিত্ৰ, আদৰ্শ আৰু ৰুচি আদিৰ ফলত সৃষ্টি হোৱা আগ্ৰহক কোৱা হয়। অপচন ক প্ৰকৃত আগ্ৰহ, খ স্থায়ী আগ্ৰহ, গ অস্থায়ী আগ্ৰহ আৰু ঘ আৰ্জিত আগ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ আৰ্জিত আগ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, আলফ্ৰেড বিনে এগৰাকী প্ৰখ্যাত মনোবৈজ্ঞানিক আছিল। অপচন ক জাপানৰ, খ ইংলেণ্ডৰ, গ ফ্ৰান্সৰ আৰু ঘ ইটালীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ ফ্ৰান্সৰ। পৰৱৰ্তী প্ৰশ্ন, 1885 চনত এমিল ক্ৰেপেলিন নামৰ মনোবিদগৰাকীয়ে অস্বাভাৱিক আচৰণক ভাগ কৰিছিল। অপচন ক 2টা ভাগত, খ 3টা ভাগত, গ 4টা ভাগত আৰু ঘ 5টা ভাগত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক 2টা ভাগত। পৰৱৰ্তী প্ৰশ্ন, শিক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ'ব পাৰে। অপচন ক আনুষ্ঠানিকভাৱে, খ অনানুষ্ঠানিকভাৱে, গ ক খ দুয়োটাই শুদ্ধ আৰু ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ ক খ দুয়োটাই শুদ্ধ। পৰৱৰ্তী প্ৰশ্ন, থৰ্ণডাইক এগৰাকী বিখ্যাত মনোবিজ্ঞানী আছিল। অপচন ক ইটালীৰ, খ জাৰ্মানৰ, গ ইংলেণ্ডৰ আৰু ঘ আমেৰিকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ঘ আমেৰিকাৰ। পৰৱৰ্তী প্ৰশ্ন, অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভেটি হ'ল। অপচন ক সামগ্ৰিকতাবাদ তত্ত্ব, খ সংযোগবাদ তত্ত্ব, গ অনুবন্ধনবাদ তত্ত্ব আৰু ঘ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক সামগ্ৰিকতাবাদ তত্ত্ব। পৰৱৰ্তী প্ৰশ্ন, পেভলভে অনুবন্ধনবাদৰ প্ৰমাণৰ বাবে পৰীক্ষা চলাইছিল। অপচন ক মেকুৰীৰ ওপৰত, খ চিম্পাঞ্জীৰ ওপৰত, গ কুকুৰৰ ওপৰত আৰু ঘ বান্দৰৰ ওপৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ কুকুৰৰ ওপৰত। পৰৱৰ্তী প্ৰশ্ন, শিকিবলৈ শাৰীৰিক মানসিকভাৱে সাজু হৈ থকাজনেই সহজে শিকিব পাৰে। কথাষাৰে নিৰ্ভৰ কৰে। অপচন ক ফলাফলৰ নীতিক, খ অনুশীলনৰ নীতিক, গ প্ৰস্তুতিৰ নীতিক আৰু ঘ ব্যৱহাৰৰ নীতিক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গ প্ৰস্তুতিৰ নীতিক। পৰৱৰ্তী প্ৰশ্ন, শ্ৰেণীকক্ষৰ পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে। অপচন ক শিক্ষকৰ ব্যক্তিত্বই, খ ছাত্ৰৰ ব্যক্তিত্বই, গ অভিভাৱকৰ ব্যক্তিত্বই আৰু ঘ কৰ্মচাৰীৰ ব্যক্তিত্বই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক শিক্ষকৰ ব্যক্তিত্বই। পৰৱৰ্তী প্ৰশ্ন, ইংৰাজী স্কুল শব্দটো গ্ৰীক ভাষাৰ। অপচন ক স্কল শব্দৰ পৰা অহা, খ এডুকেয়াৰ শব্দৰ পৰা অহা, গ স্কুল শব্দৰ পৰা অহা আৰু ঘ এডুকেশ্যন শব্দৰ পৰা অহা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক স্কল শব্দৰ পৰা অহা। পৰৱৰ্তী প্ৰশ্ন, বিদ্যালয় এখনৰ প্ৰতিটো শ্ৰেণীকক্ষত শিক্ষাৰ্থী বহাৰ সুবিধা থাকিব লাগে। অপচন ক 50ৰ পৰা 60 জন, খ 70ৰ পৰা 80 জন, গ 90ৰ পৰা 100 জন আৰু ঘ 100ৰ পৰা 110 জন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ক 50ৰ পৰা 60 জন। পৰৱৰ্তী প্ৰশ্ন, সৰু ল'ৰা ছোৱালীৰ বাবে অধিক ফলপ্ৰসূ বিধৰ শিক্ষা হ'ল। অপচন ক প্ৰাথমিক শিক্ষা, খ মাধ্যমিক শিক্ষা, গ স্মৰণ স্তৰৰ শিক্ষা আৰু ঘ উচ্চ শিক্ষা।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ স্মৰণ স্তৰৰ শিক্ষা। পৰৱৰ্তী প্ৰশ্ন, অনভিজ্ঞ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে। অপশ্যন ক নিৰ্দেশনা আৰু পৰিচালনাই, খ খেলা ধূলাই, গ পাঠ্যক্ৰমে আৰু ঘ শৃংখলাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক নিৰ্দেশনা আৰু পৰিচালনাই। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো উপভোগ কৰি কিঞ্চিত পৰিমাণে হ'লেও আপোনালোক উপকৃত হৈছে বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।